Hello everyone, welcome back to my channel. মই আজিৰ ভিডিঅ'টোত শিকাবলৈ গৈ আছো কিদৰে সৰু ছাত্ৰ-ছাত্ৰীসকলে স্কুলত অতি সুন্দৰকৈ স্বাধীনতা দিৱসৰ উপলক্ষে ভাষণ দিব পাৰে তো তাৰ বিষয়ে আজি আলোচনা কৰিম তো লেটস স্টাৰ্ট। নমস্কাৰ। ৭৯তম স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত নাচি থকা জাতীয় পতাকাৰ তলত সমবেত হোৱা সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ দিনটোত ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি ইয়াত এই মহান ৰাষ্ট্ৰীয় দিৱসটো উদযাপন কৰিবলৈ একত্ৰিত হৈছো। আমি জানো যে স্বাধীনতা দিৱস আমাৰ সকলৰ বাবে এক শুভ দিন আৰু এই দিন ইতিহাসত চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। এইটো সেই দিন যেতিয়া আমি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ দ্বাৰা বহু বছৰৰ কঠোৰ সংগ্ৰামৰ পিছত ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি পাইছিলো। ভাৰতৰ স্বাধীনতাৰ প্ৰথম দিনটো স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা মহান ব্যক্তিসকলক স্মৰণ কৰিবলৈ প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰা হয়। ইংৰাজী 1857 চনৰ পৰা 1947 চনলৈ বহুতো স্বাধীনতা সংগ্ৰামীয়ে দেশৰ বাবে জীৱন দান দিব লগা হৈছিল। ব্ৰিটিছ বাহিনীৰ এজন সৈনিক মংগল পাণ্ডে প্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল আৰু নিজৰ জীৱন দেশৰ বাবে ত্যাগ কৰিছিল। পিছলৈ বহুতো স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু স্বাধীনতাৰ বাবে সিহঁতৰ জীৱন দান দিছিল। আমি কেতিয়াও ভগত সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস আদিৰ ত্যাগ পাহৰিব নোৱাৰি। মহাত্মা গান্ধী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল আৰু ভাৰতৰ স্বাধীনতাত এক বিশেষ ভূমিকা আগবঢ়াইছিল। এইখিনিতে মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম, ভাৰত মাতা কি জয়। আশা কৰো মোৰ ভিডিঅ'টো ভালে লাগিছে। তো ভিডিঅ'টো ভালে লাগিলে আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ।